আজি মই বনাব লৈছোঁ এয়া ঘৰতে ঘিনো কেনেকৈ প্ৰস্তুত কৰিব পাৰি তাৰ গোটেই পদ্ধতিটো মই আপোনালোকক দেখুৱাম। এয়া আমি যেতিয়া ঘৰত গাখীৰ আনো তেতিয়া গাখীৰখিনি ভালদৰে উতলোৱাৰ পিছত পিছদিনা যেতিয়া ফ্ৰিজৰ পৰা উলিয়াব গাখীৰখিনি তেতিয়া ওপৰত ডাঠকৈ সৰ এখন ওলাই এনেকৈ, আৰু সেইখিনি মই জমা কৰি এনেকৈ দুবাতি কৰি লৈছোঁ। এয়া গাখীৰৰ সৰ। ইয়াৰ পৰা এতিয়া মই ঘি প্ৰস্তুত কৰিম। বলক তেতিয়াহ'লে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এয়া চাওক, মই এখন এনেকৈ নন ষ্টিক পেন লৈ লৈছোঁ, ফ্ৰাই পেন, আৰু ইয়াতে মই এয়া সৰখিনি গোটেইখিনি দি দিম এতিয়া একেলগে। কিমান সৰ জমা হৈ গৈছে চাওকচোন। বহুত দিনৰ পৰা মই এনেকৈ জমা কৰি ৰাখিছোঁ। আপোনালোকেও যেতিয়া গাখীৰখিনি আনে তেতিয়া ভালদৰে উতলাই ল'ব, তেতিয়াহে ডাঠকৈ চামনি এখন মানে ওপৰত উঠে। আৰু এই বাতি আছে, মোৰ এই টোটেল 2 বাতি আছে। এতিয়া গেছটো অন কৰি দিম। অন কৰি গেছটো প্ৰথমতে হাই ফ্লেমত এনেকৈ দি দিব, কাৰণ গলিব লাগিব যিহেতু সৰখিনি। তাৰপিছত ল' ফ্লেম কৰি ল'লে হ'ল, যেতিয়া এই গোটেই সৰখিনি গলি যাব। এইখিনি ভালদৰে লৰাই থাকিলে হ'ল, নহ'লে তলত লাগি যাব। এয়া চাওক, গাখীৰৰ সৰখিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া এইখিনি ল' ফ্লেমত উতলাই থাকিব লাগিব। একদম ল' ফ্লেমো কৰিব নালাগে, মিডিয়াম ফ্লেমত কৰিলে হ'ল। হাই ফ্লেমত খালি নকৰিব, কাৰণ হাই ফ্লেমত কৰিলে গোটেইখিনি জ্বলি যাব। আৰু নন ষ্টপ এনেকৈ লৰাই থাকিব লাগিব। এয়া চাওক, গোটেই সৰখিনি ভালদৰে এনেকৈ গলি গৈছে। এতিয়া একদম গাখীৰৰ নিচিনা হৈ গৈছে। এতিয়া লাহে লাহে তাৰ পৰা ঘি ওলাব আৰম্ভ হৈ গৈছে, দেখিছেনে? এয়া হালধীয়া। ঘি বনাব জানিলে ঘৰতে বনাব পাৰি ধুনীয়াকৈ, বহুত ইজি প্ৰচেছ হয়। খালি কেইটামান বস্তু আপোনালোকে লক্ষ্য কৰিলেই হ'ল। নন ষ্টপ এনেকৈ লৰাই থাকিব লাগে। এয়া চাওকচোন, একদম বাবুল উঠিছে। বাবুল উঠোঁতে খালি লক্ষ্য কৰিব যাতে গাত চিটিকি নপৰে। অলপ এইটো টাইমত কিন্তু অলপ চিটিকনি মাৰে, সেইকাৰণে অলপ সাৱধানেৰে এইখিনি লৰাব, অলপ দূৰৰ পৰা। এয়া চাওক, আমাৰ ঘিবিলাক ওলাব ষ্টাৰ্ট হৈ গৈছে। এয়া দেখিছেনে? চাইডে তেলৰ এনেকৈ ওলাই আহিছে, তেল টাইপৰ। এইখিনিয়ে ঘি। এইখিনি গোটেইখিনি যেতিয়া বগাখিনি নাইকিয়া হৈ যাব, এইখিনিয়ে গোটেইখিনি ঘি ওলাই যাব। এয়া চাওক, আমাৰ ঘিখিনি কি ধুনীয়াকৈ ওলাব ষ্টাৰ্ট হৈ গৈছে এতিয়া। ইয়াতে এক্সট্ৰা যিখিনি গাখীৰ আছিলে সেইখিনি গোটেইখিনি নাইকিয়া হৈ গৈছে, আৰু গোটেই ঘিখিনি এতিয়া এনেকৈ ওলাব ষ্টাৰ্ট হৈ গৈছে। এইখিনি টাইমো একদম সাৱধান হ'ব। এইখিনিত মানে বহুত বেছিকৈ ফুটে এই সৰখিনি, আৰু এনেকৈ নন ষ্টপ লৰাই থাকিব লাগিব কিন্তু এইখিনি। দেখিছেনে ঘিবোৰ কেনেকৈ একদম ওলাই আহিছে, হালধীয়াকৈ। এয়া চাওক, আমাৰ ঘিখিনি কি ধুনীয়াকৈ ওলাই আহিলে চাওক। এইখিনি আৰু অলপ দেৰি উতলালে হৈ যাব আৰু।
আমাৰ ঘি ৰেডি হৈ গ'ল। এইখিনি টাইমতে এইখিনি মই এতিয়া ভালদৰে চেকনি এখনেৰে চেকি ল'ম। ইয়াতকৈ আৰু বেছি ক'লা হ'ব দিব নালাগে। এইখিনি টাইমতে গেছটো অফ কৰি দিব। এতিয়া এনেকুৱা এটা ষ্টিলৰ বাতি লৈ ল'ব আৰু এয়া এনেকুৱা এখন চেকনি লৈ ল'লে হ'ল। আৰু এতিয়া মই ইয়াতে ঘিখিনি ভালদৰে চেকি ল'ম। এই ঘিখিনি মই প্ৰস্তুত কৰোঁতে টোটেল মোৰ সময় লাগিলে 20 মিনিট। একদম 20 মিনিটত একদম আমাৰ ঘি ৰেডি হৈ গৈছে। কিমান মানে ভাল ঘি ওলাইছে চাওকচোন, একদম ঘৰৰে খাটি ঘি। ইয়াতকৈ আৰু কিবা লাগে নেকি? ইমান পিয়'ৰ ঘি ওলাইছে। সেইকাৰণে আপোনালোকেও পাৰিলে ঘৰতে বনাব চেষ্টা কৰিব। এয়া চাওকচোন কিমান ঘি ওলালে মোৰ এই দুবাটি সৰেৰে। ইয়াৰ পৰা আৰু ওলাব, মই অকণমান এনেকৈ দিলে আৰু ওলাব। এতিয়া এইখিনি ঠাণ্ডা হ'লে মই ভালকৈ বৈয়াম এটাত ভৰাই ৰাখিম। আপোনালোকেও এনেকৈ বনাব ট্ৰাই কৰিবচোন ঘৰতে, কাৰণ ঘি যিহেতু বহুত বেছি দাম, সেইটো কাৰণে ঘৰতে এনেকৈ আপোনালোকেও গাখীৰ আনি বনাব চেষ্টা কৰিব। এয়া চাওক কিমানখিনি ঘি ওলালে। এবাটি ঘি ওলাইছে, ইয়াতে এপোৱা ঘি প্ৰস্তুত হৈ গৈছে আমাৰ। আৰু যে এইখিনি ওলালে, এই গাখীৰৰ এইখিনি আমি লকৰি বুলি কওঁ। এইখিনিৰে আমি মিঠাই প্ৰস্তুত কৰিব পাৰোঁ, নহ'লে আমি চব্জিতো ব্যৱহাৰ কৰিব পাৰোঁ, এনেও খাব পাৰি। এইখিনি বহুত বেছি ভাল হয়। আপোনালোকে কি বুলি কয় জনাবচোন। আমি হ'লে কিন্তু এইখিনি আমি লকৰি বুলি কওঁ, লাষ্টত যিখিনি থাকি যায় এইখিনি। এয়া চাওক ঘিখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। আৰু এয়া মোৰ আগৰ এইখিনি ঘি আছে, বহুত বেছি নাই, অলপ আছে। ইয়াতে মই এইখিনিও ঢালি থৈ দিম। মই যেতিয়াৰ পৰা ঘি বনাব শিকিছোঁ, মই তেতিয়াৰ পৰা কিন্তু ঘি কেতিয়াও কিনি আনি খোৱা নাই এতিয়ালৈকে। আজিৰ পৰা কমচে কম মই 4 বছৰমান আগতে ঘি কিনিছিলোঁ। তাৰ পিছৰ পৰা মই আৰু কেতিয়াও ঘি কিনা নাই। কিন্তু সদায় মই এনেকৈ গাখীৰ আনি পেলাই মই ঘৰতে সৰৰ পৰা নিজে ঘৰতে প্ৰস্তুত কৰি লওঁ ঘি। এয়া চাওক কিমানখিনি ঘি ওলালে, বহুতখিনি ঘি ওলাইছে। আপোনালোকে এই ঘি বনোৱা পদ্ধতিটো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকেও উপকৃত হ'ব। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই বাই সকলোকে। এয়া বহুতখিনি ঘি ওলালে। এইটো আধা লিটাৰৰ বৈয়াম হয়, আৰু অকণমান হ'লে আধা লিটাৰ হৈ গ'ল হয় ঘি। আজি মানে এপোৱাতকৈ বেছি ওলাইছে ঘি।